ওয়েলকাম টু বেক SRP প্ৰডাকশ্যন। আমি সকলোৱে ৰেডি হৈ আছোঁ, মানে বিহু নাচিব গৈ আছোঁ বটিয়ামাৰিত। তো সেইটোৰ কাৰণে আমি এতিয়া বৰ্তমান ৰেডি হৈ আছোঁ। আপোনালোকে চাই থাকিব। আমাৰ গায়কজন সেইটোৱে অমৃত বড়ো, আৰু আমাৰ এইপানে আছে গায়কজনী নিৰ্মা দৈমাৰী। এইটো চাওক, নিৰ্মা দৈমাৰী। এইপানে আমাৰ মুকলি বিহুৰ উদ্বোধন কৰিব খুজিছে, তো আপোনালোকে চাই থাকক। সাধারণ সম্পাদক জিতেন্দ্রনাথ ইন্দ্রজিৎ রাজবংশী প্রমুখে বিষয়ববীয়াসকল তথা আজি এই বটিয়ামাৰী কলবাৰী অঞ্চলৰ পৰম শ্ৰদ্ধাৰ বিহুবৰীয়া ৰাইজ, বিশিষ্ট ব্যক্তিসকল আৰু মোৰ শ্ৰদ্ধাৰ আইমাতৃসকল, যোৱাবাৰ আমি ক'ভিডৰ কাৰণে আমাৰ বাপুজীখন বহাগ বিহুটো আমি উদযাপন কৰিব নোৱাৰি কষ্ট পাইছিলোঁ। এনেকৈ এটা উৎসৱে আমাক সকলোকে সাংস্কৃতিকভাৱে একোটা অঞ্চলত বান্ধি ৰাখিবলৈ সক্ষম হয়। সকলো জাতি জনগোষ্ঠীক এখন ঠাইত একত্ৰিত কৰি প্ৰাকৃতিকবোধৰ যি এটা আমাৰ যে এটা বান্ধন, সেই বান্ধন তৈয়াৰ কৰাৰ যি এটা আৰু বৈশাগু বিহুটি, বৈশাগু উৎসৱটি আমি নিশ্চিতভাৱে এইবাৰ পালন কৰিছোঁ। আৰু আমাৰ এই নতুন বছৰত নিশ্চিতভাৱে আমাৰ যিখিনি অপায় অমংগল আমাৰ সমাজত আছে, আমাৰ মাজত যিটো এটা আমাৰ পৰিয়ালৰ মাজত বা যি শংকাৰ যিটো এটা ভাৱ আছে, নিশ্চিতভাৱে ৰাইজৰ সন্মুখত যি মত বিনিময় কৰাৰ সুবিধা দিলে, তাৰ কাৰণে মই আন্তৰিকতাৰে শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ, নমস্কাৰ। ধন্যবাদ জনালোঁ আমি আমাৰ সন্মানীয় MCLA হেমন্ত কুমাৰ ৰাভাদেৱক। এই জেগাতে আমি বৈশাগু দলৰ উদ্বোধক হিচাপে আমন্ত্ৰণ জনোৱা সন্মানীয় আমি বিহুতলী উদ্বোধন কাৰ্যসূচীটো ইমানতে সামৰণি মাৰিলোঁ। এতিয়া আমাৰ বিহুদল আৰু বৈশাগু দলক আমি নৃত্য প্ৰদৰ্শন কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। এইপানে চাওক বন্ধুসকল, মানে বৰষুণ দিছিলে, তো বৰষুণ দিয়াৰ বাবে মানে আমাৰ বৈশাগু ডান্সৰ আৰ্টিষ্টবিলাক মানে ইয়াতে বহি আছে। তো তেওঁলোকক চাওক অকণমান, আমাৰ বৈশাগু দলৰ আৰ্টিষ্টবিলাক। এইয়া চাওক আমাৰ অমৃত বড়ো, আৰু এইপানে আমাৰ দৰ্শকবিলাক বহি আছে। বৰষুণ টিপি বৰষুণ মাৰি আছে, আৰু এইপানে আপোনাৰ মঞ্চত পূৰা বিহু নৃত্য চলি আছে। চাই থাকক, এইবিলাক দৰ্শক পূৰা বহি আছে, আৰু আমাৰ বৈশাগু দলৰ গ্ৰুপবিলাক ইয়াতে বহি আছে। আৰু লগতে মই আপোনালোকক দেখুৱাম আমাৰ যিটো বিহু, আমাৰ বিহুৰ আৰ্টিষ্টবিলাক মঞ্চৰ পিছপিনে পূৰা ৰেচল কৰি আছে। আৰু এইয়া চাওক আমাৰ বিহুৰ আৰ্টিষ্টবিলাক মানে বহি আছে। তেওঁলোকৰ এবাৰ শ্ব' হ'ব, তো ৰেডি হৈ আছে আৰু শ্ব' কৰিব। এইপানে চাওক, তেওঁলোকে শ্ব' কৰিলে, আৰু তেওঁলোকৰ বিহু নৃত্যটো আপোনালোকে চাই থাকক।
এইবাৰ চাওক এইপানে আমাৰ বৈশাগু নৃত্য ৰেডি। এতিয়া তেওঁলোকে নাচা উঠাৰ পিছতে বৈশাগু নৃত্য আৰম্ভ হ'ব আৰু তেওঁলোকে পুৰা ফূৰ্তি কৰি আছে বিহুৰ ৰঙালী বিহুৰ পুৰা ফূৰ্তি কৰি আছে। চাই থাকক আপোনালোকে।
시카야는 알라이아데 신나버 시카야는 আমাৰ এতিয়া বিহু ডান্স শেষ হৈ গ'ল এতিয়া আৰু আছে বহুতখিনি আছে তো আমি এতিয়া কমিটিসকলে অতিথিসকলক সম্বর্ধনা জানাব আমার সমিতির সদস্য শোভনাথী
এই ৰঙালী বিহুৰ লগত সংগতি ৰাখি আমি মঞ্চখন উদ্বোধন কৰাৰ বাবে আমাৰ পবিত্ৰ স্মৃতিত আমাৰ এই গাঁৱৰে মাননীয় মাধৱ চন্দ্ৰনাথ দেৱে গতিকে এই সাংস্কৃতিক মঞ্চখন আমি দক্ষিণ পূব তামোলপুৰ জনসাধাৰণ গোষ্ঠীৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। সম্বৰ্ধনা জনাইছে পৱন ৰাজবংশী। আৰু এই চেগতে আমি ৰাতুল বৰদেৱকো আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। তেখেত যদি আছে মঞ্চলৈ আহিবলৈ আমি অনুৰোধ জনাইছোঁ। ৰাতুল স্বৰ্গীয়দেৱ আপোনাক মঞ্চত বিচাৰিছোঁ। আৰু এই চেগতে আমি আমাৰ সন্মানীয় ৰাকেশ দাস ডাঙৰীয়াকো আমি মঞ্চত বিচাৰিছোঁ। আৰু লগত আহিব পৰা দিবাকৰ ৰাভাক আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। ৰাতুল স্বৰ্গীয়াৰী ডাঙৰীয়াকো আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। ৰাতুল স্বৰ্গীয়াৰী ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ। দিবাকৰ ৰাভা এজন উদীয়মান যুৱ সমাজকৰ্মী, তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। আৰু এই চেগতে আমি আমাৰ মঞ্চ উদ্বোধক ডাঙৰীয়াক আমি দুআষাৰ বিহু সম্পৰ্কে বক্তব্য ৰাখি আজিৰ মঞ্চখন মুকলি কৰাৰ বাবে অনুৰোধ জনালোঁ। সন্মানীয় ৰাইজ, 28তম ৰঙালী বিহু সন্মিলন কমিটি তথা মোৰ বন্ধু বাইসকল আৰু মাই হাতীসকল, নাট সৰণি মঞ্চ উদ্বোধনটো মই উদ্বোধনী হোৱা বুলি মই এইখিনিতে মই ঘোষণা কৰি দিলোঁ। ধন্যবাদ। আমন্ত্ৰণ কৰি উপস্থিত হোৱাৰ বাবে বহু বহু ধন্যবাদ। এই সেখানে আমি দক্ষিণ পূব তামোলপুর জনসাধারণ গোষ্ঠীর তরফৰ পৰা আমাৰ আমন্ত্ৰিত শিল্পীসকল আহি আছে। বিহুদল আমাৰ মাজত সাজু আছে। আৰু আমাৰ সাংস্কৃতিক সন্ধিয়া উদ্বোধক মাননীয় তামোলপুৰৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী সমাজকৰ্মী লেহবুল ডাঙৰীয়া আমাৰ মাজলৈ আহি পাইছে।